এয়া শিৱৰাত্ৰি মহাশিৱৰাত্ৰি মহাপূজা শিৱৰাত্ৰি পূজা আৰম্ভ হৈছে আৰু উদ্যোগ নগৰী নাৱৰ ওপৰত নিচেই কাষত আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে দিল্লী নৈৰ ওপৰত এয়া হৈছে লোহাৰ এখন দলং, পকী দলং। শিলৰ খৰচোতা নৈ দিলিহ নৈ আৰু দিলিহ নৈ উজনিত দিলিহ নৈ বুলি নামেৰে বিখ্যাত আৰু নামনিত এই নৈখনিক নিচাং নামেৰে খ্যাত। আৰু এই নৈৰ ওপৰত আমি উপস্থিত হৈছোঁ আজি। ইয়াৰ নিচেই কাষতে আছে বহু পুৰণি এটি শিৱ মন্দিৰ। আমি তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আমি ইয়াক লৈ প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ এটি বিশেষ প্ৰতিবেদন। আজি যিহেতু শিৱৰাত্ৰি, অগণন শিৱ ভক্তৰ ইয়াত ভিৰ হৈছেহি। আমি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। আমি আগুৱাই যাম। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে ইয়াত আহি অগণন শিৱ ভক্তই ভিৰ কৰিছেহি আৰু কিছু নাতি দূৰত আছে শিৱ মন্দিৰ। আমি দেখুৱাবলৈ চেষ্টা কৰিম কি ধৰণে ভক্তসকলে আহি তেওঁলোকে পূজা অৰ্চনা কৰিছেহি তেওঁলোকৰ মনোকামনা পূৰণ হ'বলৈ। প্ৰত্যেক বছৰৰ দৰে ইয়াত এই শিৱ পূজা পালন কৰা হয়। আমি দেখুৱাবলৈ বিচাৰিছোঁ, এয়া চাওক। আমি উপস্থিত হৈছোঁহি আজি যিহেতু মহাৰাত্ৰি শিৱ পূজাৰ এটি বিশেষ মন্দিৰত আমি উপস্থিত হৈছোঁহি। বহু দিন ধৰি বহু যুগৰ পুৰণি এটি মন্দিৰ। এই মন্দিৰটিৰ বিশেষ মহাত্ম্য আছে বুলি সকলোৱে জানে আৰু এই মন্দিৰটি স্থাপন কৰিছিল আমাৰ গিৰি বাবাই আৰু তেখেতৰ নামত বৰ্তমান তেখেতৰ উদ্যোগত আৰু তেওঁলোকৰ পুত্ৰ সতি সন্তানসকলে এতিয়াও সেই প্ৰথা মানি আছে। আমাৰ মাজত আছে ব্ৰিজভূষণ, তেওঁলোকৰ কমিটি আছে, পৰিচালনাৰ সমিতিখন আছে। আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কিদৰে আজি মহাৰাত্ৰি শিৱ পূজা কিদৰে আৰম্ভ কৰিছে আৰু তেওঁলোকে কি বাৰ্তা প্ৰেৰণ কৰিব খোজে অসমবাসীক। এই পূজা আজি বহু দিন আগৰ পৰা পালন কৰি আহিছে। এই বিষয়ত আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব নাৰুক তথা অসমবাসীক? মই এইটো মোৰ দেউতাই 1986 আৰম্ভ হ'ল আৰু এতিয়া বৰ্তমান চলি আছে আৰু প্ৰতি বছৰে নাম কীৰ্তন হয় শিৱৰাত্ৰি কেইদিন আগত আৰু তাৰ পিছদিনা নাম কীৰ্তন আপোনাৰ গোটেই দীক্ষা কৰে পুৰা নিশা অখণ্ড নাম কীৰ্তন, এইটো মানে মাজত খণ্ড নহয়। আৰু নেক্সট ডে পূজা মেলা আৰু আমাৰ ওচৰ ফালে যিমান আহে শ্ৰদ্ধালুজন আৰু ইয়াত পূজা কৰে। আৰু মই জনামতে যি মানুহে এটা খুব ভাল মনত ভাৱ লৈ আহে প্ৰায় তেওঁৰ কামনা পূৰ্ণ হয়। এইটো মন্দিৰ মানে বহুত কাহিনী বহুত দূৰ আছে। কিয় মন্দিৰ বনাবলগীয়া হ'ল? ইয়াত এটাও মন্দিৰ নাছিলে তেতিয়া পেট্ৰল গাড়ী চলিছিলে আৰু পেট্ৰল গাড়ী আপোনালোকে জানে কি যদি অলপ জুই ধৰে নুমায়। কিন্তু ইয়াত কিবা আছে এই জেগাত ৰাস্তা ইয়াত ওচৰতে আছিলে আৰু এটা গাড়ী এক্সিডেণ্ট হ'ল, জুই লাগি গ'ল, এইজন মানুহৰ কেজুটি নহ'ল। আৰু তেতিয়া মোৰ দেউতা এনেও মানে তেওঁ শিৱকৈ মানে যিটো মাটি ইয়াত বেছি হিলে আছে কিন্তু মাটি মানে ইঞ্জিনত পেলালে কথা জিনিস বন্ধ হৈ গ'ল, জুই বন্ধ হৈ গ'ল। তেতিয়া তেওঁ এটা মনত ভাৱ হ'ল ইয়াত এটা মন্দিৰ হ'ব লাগে কি যি ড্ৰাইভাৰ নদীত নামিব যা উঠিব সেই ভগৱানৰ এবাৰ দৰ্শন কৰি ল'ব। আৰু সেইটোৱে মনত এটা পৰিকল্পনা লৈ মন্দিৰ আৰম্ভ হ'ল আৰু 1986 মানে প্ৰাণ প্ৰতিষ্ঠা হ'ল। এতিয়ালৈ চলি আছে। বৰ্তমান আপোনালোকে ভক্তসকলৰ পৰা কেনেকুৱা লাভ কৰিছে? ভক্তসকল ইয়াত আহে, ভালদৰে পূজা কৰে আৰু আমি এইটোৱে ইচ্ছা ৰাখোঁ মানে ইয়াত চবেই আহক, চবৰ মনোকামনা পূৰ্ণ হওক আৰু যিটো আমাৰ সনাতন ধৰ্ম आदि धर्म ये चली था। यहाँ यही कहना चाहूँगा कि स्वर्गीय बाबा दीनानाथ गोस्वामी जी के द्वारा यह निर्माण किया गया शिव मंदिर चिरकाल तक जो है जीवित रहेगा और बाबा मरकर भी अमर हैं, क्योंकि ऐसे स्थान पर उन्होंने शिव मंदिर का निर्माण किया है जहाँ बहुत प्रांत के लोग आया गया करते हैं, घूमते हैं बहुत स्थानों से। नदी का काम होता है, इसमें भी बागान के लोग, एरिया के लोग भी आते हैं। और इस क्षेत्र का मैंने शिव धाम के बाद दूसरा स्थान शिव मंदिर का इस डिब्रूगढ़ डिस्ट्रिक्ट में यही है, तिनसुकिया में। और यहाँ प्रतिवर्ष जो है शिवरात्रि के एक दिन पहले अखंड हरि कीर्तन होता है और शिवरात्रि के दिन जो है हम लोग शिव जी का उत्सव मनाते हैं। और मैं पूजा करता हूँ, हनुमान जी के पास प्रतिवर्ष बैठता हूँ और सब लोग सुख शांति से यहाँ आते हैं, अपना मेला भी देखते हैं, भगवान का भजन करते हैं, कीर्तन करते हैं, जलाभिषेक होता है, रुद्राभिषेक होता है और हम लोग बहुत आनंदित होते हैं।